এইখন কুমাৰীকেটা উচ্চতম মাধ্যমিক বিদ্যালয়ৰ নিচে ওচৰৰ এখন ধাবা। এই ধাবাখনত আজি কিছু মাহৰ পৰা অসামাজিক কাৰ্যকলাপৰ লগত জড়িত হৈ আছিল। আমাৰ স্থানীয় ৰাইজৰ অভিযোগ আছিল, আমাৰো সন্দেহ উপজিছিল। সেই সূত্ৰে আজি 3 দিন আগত কুমাৰীকেটা উচ্চতম মাধ্যমিক বিদ্যালয়ৰ এজন ছাত্ৰী 2-3জন ছাত্ৰী এইখন ধাবাৰ পৰা মদৰ বটল কিনি লৈ যায়। যেতিয়া কিনি লৈ যোৱাত আমি সন্দেহ উপজাত আমি সেই ষ্টুডেণ্টখিনিক ধৰিলোঁ। ধৰাৰ পিছত তেখেতসকলৰ মুখৰ ভাষ্য অনুসৰি এই ধাবাখনলৈকে আহিলোঁ। এই ধাবাখনত প্ৰশাসনক আমি লগত লৈ আহিলোঁ। আহি দেখি আমি আচৰিত যে এই ধাবাখনত শ বটল মদৰ বটল ওলাইছে আৰু পিছফালে দেখিলোঁ আমি সৰু সৰু কেবিন, তাত বিচনা আছে। আমাৰ সন্দেহ এইখন ধাবাত অসামাজিক কাৰ্যকলাপ প্ৰতিদিনে চলায়। নিচে ওচৰত কুমাৰীকেটা আৰক্ষী চকীৰ নিচে ওচৰত কেনেকৈ চলিব পাৰে এই প্ৰশ্নটো আমাৰ প্ৰশাসনলৈকে। আমি কুমাৰীকেটা আঞ্চলিক ABMC তথা আমাৰ স্থায়ী ৰাইজৰ সহযোগত আজি আমি এই প্ৰশাসনৰ সহযোগত আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। আমি প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ, এই ধাবাখন অতি কম সময়ৰ ভিতৰত চিল কৰিব লাগিব, অন্যথা আমি ABMC তথা ৰাইজে অহা কাইলৈৰ পৰা আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আহি ইয়াত বিয়াৰৰ বটল, কিবা মদৰ বটল, এনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ নাম নাহে, যিটো বস্তু আমি দেখাই নাই কেতিয়াও, ভূটানৰ পৰা ক্ৰয় কৰি অনা কিছুমান মদৰ বটল আৰু আমাৰ ইণ্ডিয়ান কিছুমান মালৰ বটল, ইয়াত শ মালৰ বটল। আপোনালোকে কোনটোৰ নাম ক'ব? ইয়াত গাঞ্জা। তেওঁলোকে আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, ক্লাছ 8, 9, 10ৰ ষ্টুডেণ্টক তেওঁলোকে মদৰ বটল মানে যোগান ধৰে। বিড়ি, চিগাৰেট, শিখৰ এইখন ধাবাই যোগান ধৰে। আপোনালোকে চাওক, যিখন উচ্চতম মাধ্যমিক বিদ্যালয় নিচে ওচৰত, বিদ্যালয়ৰ সন্মুখত কেনেকৈ এইখন ধাবাই মানে খোলা মঞ্চত তেওঁলোকে মদ বিক্ৰী কৰিব পাৰিলে, সেইটো এটা প্ৰশ্ন। কাৰ আশীৰ্বাদত ৰমৰমীয়াকৈ কুমাৰীকেটা উচ্চতম মাধ্যমিক বিদ্যালয়ৰ নিচে ওচৰত কেনেকৈ বিক্ৰী কৰিব পাৰে? আমি যেতিয়া কেতিয়াবা এইফালে ফুৰিবলৈ যাওঁ, আমি দেখা পাওঁ ইয়াত ল'ৰা ছোৱালীৰ আড্ডা, অসামাজিক কাৰ্যকলাপৰ কিছুমান বস্তু আমি দেখিবলৈ পাওঁ। আমি জিলা প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ যে এই মানে ধাবাৰ লগত জড়িত হৈ থকা প্ৰতিজন ব্যক্তিক দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ। অন্যথা অহা কাইলৈৰ পৰা যিহেতু ছাত্ৰৰ জীৱনৰ লগত মানে খেলা কৰা এটা মানে এইটো এখন ধাবা, এই ধাবাখনক যদি তেওঁলোকৰ ব্যৱস্থা নলয়, চিল নকৰে, অহা কাইলৈৰ পৰা আমি ABMC সদবিদ্যাৰ গৰিয়ামৰীয়াকে দেখি ছাত্ৰ সন্থাকে আদি কৰি আমি কুমাৰীকেটা ৰাইজৰ সম্পূৰ্ণৰূপে সহযোগত প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ সহযোগত অহা কাইলৈৰ পৰা আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম।